মই একো নাজানো। কালি ৰাতি মই ডিউটি কৰি যাই টোপনি আহিছো। মোক টোপনি অৱস্থাত যাই সঞ্জীৱ নাথ আৰু হৰিপ্ৰসাদ নেওগ আৰু কোন কোন আছিল সিহঁতে মোক পুৰা মাৰিছে। এতিয়া হাতবিলাক মাৰিছে, গলত মাৰিছে, কাণত মাৰিছে, বুকত মাৰিছে, তলবাটত মাৰিছে। মোক মাৰি পেলাই বস্তাত ভৰাই পেলাই পেলাই দিব আৰু কয় মাৰি পেলাও, মাৰি পেলাও, এই বাঙালক ৰাখি লাভ নাই, মাৰি পেলাও, মাৰি পেলাও। হৰিপ্ৰসাদে কয়, সঞ্জীৱ নাথে কয় মাৰি পেলাও, মাৰি পেলাও। মই ভৰিত ধৰিছো, তথাপিও মোক মানে না, মোক লেঠাই মাৰি ৰাস্তা লৈ গৈছে আৰু কৈছে মাৰি পেলাই দি ইয়াক ৰাখিবই নালাগে। তাৰপিছতে ঘৰৰ ওচৰৰ মানুহবিলাক, এই অমলৰ ভাইবিলাক, ইহঁতে লাঠি ঠেঙা লৈ আহি মোক জীৱন ৰক্ষা কৰে। আচল মোক সিহঁতে ৰাখিছিল ৰাতি। আকৌ টোপনি আহিছে, আৰু একবাৰ আহিছে, আহি আৰু উঠাই আৰু মাৰিছে মোক। দুইবাৰ মোক মাৰে। আৰু অৰূপ ছাৰ ওচৰত গলো, এই ছাৰে কৈছে যা তুই ক'ত DC SP ৰিপৰ্ট কৰে না কেছ কৰে, কি কৰে কৰি থাক, ইয়াৰ পৰা যা। মই তাৰ পাছত আহিলো, আহি গোটেই ৰাতি বহি থাকিলো। কি বুলি কৈ মাৰিছে তেওঁলোকে? কাৰণটো কি বুলি কয়? মই একো নাজানো। মই কি বুলি মাৰিছো, কৈ তই আমাৰ ঘৰৰ কি গোপন কথা জানে, গোপন কথা প্ৰকাশ কৰিব। সিহঁতৰ ঘৰত CC কেমেৰা আছে চাৰিওফালে। ক'ত কি মানে কাৰ ঘৰ? এই অৰূপ কুমাৰৰ ঘৰৰ চাৰিওফালে CC কেমেৰা আছে। সিহঁতে কোনে কি কৰে নকৰে মই নাজানো। মোৰ ডিউটি আছিল, মোক কি অৱশ্যে মই একো নাজানো। হা, সিহঁতে ঘৰৰ মানুহ বুদ্ধি পৰামৰ্শ কৰি মোক মাৰিছে। মানে কোনে মাৰবা দিছে? এতিয়া মইতো টোপনিত আছিলো, সিহঁতৰ ঘৰৰ সবেই মিলি আলোচনা কৰি আহিছে মোক মাৰাৰ কাৰণে। হৰিপ্ৰসাদ নেওগ অৰূপ কুমাৰ ছাৰৰ PSO আৰু সঞ্জীৱ নাথ অৰূপ কুমাৰ ছাৰৰ ড্ৰাইভাৰ। এই দুইজনে মোক খুব মাৰিছে আৰু বস্তা লৈছে, কৈছে বস্তাত ভৰাই সিহঁতক মাৰি পুতি থ, এনেকুৱা কয়। আপুনি কি হিচাপত কাম কৰি আছে? মই হোমগাৰ্ড হিচাপে সিহঁতৰ ঘৰত হাউচ গাৰ্ড ডিউটি কৰি আছো। আৰু হৰিপ্ৰসাদ নেওগ অৰূপ ছাৰৰ PSO, সঞ্জীৱ নাথ অৰূপ ছাৰৰ ড্ৰাইভাৰ। কিমান বছৰ ধৰি আপুনি আছে? মই ইহঁতৰ ঘৰত 2 বছৰ ধৰি ডিউটি কৰিছো। ইমান দিন মোক বহুত বেয়া ব্যৱহাৰ দেখা নাই, কিন্তু ভিতৰে কি হিংসা কৰিছে মই এইটো নাজানো। কালি কেতিয়া? কালি ৰাতি 1টা বজাত মই FIR দিছো। পিছত আমাৰ সংগঠনৰ মানুহবিলাক আহিছে, আহি মোক লৈ যাই মেডিকেল কৰি কোকৰাঝাৰ থানাত FIR দিছে। অৰূপদেক জনাইছো। অৰূপদে মোক ধমক দি খেদাই দেয়, কয় যা DC কমপ্লেইন কৰিবি না কেছ কৰিবি, কৰি থাক, মোৰ ইয়াত এইবিলাক নাটক দেখাই লাভ নাই, এরকম করে কয়। তাৰপিছত মই কি সিহঁতে পাত্তা নাপালো, মই ক'ত যাওঁ ইমান ৰাতি। মই যেনে তেনে ৰাতিটা থাকি আমাৰ সংগঠনক ফোন কৰিলো, আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক। সিহঁতে আহি মোক মেডিকেল কৰাই FIR দিছে কোকৰাঝাৰ থানাত। আপনি কি ক'ব এতিয়া, কি দাবী জনাব? এতিয়া মই কি কৰোঁ, মইতো মৰি যাম। মোৰ 3টা ল'ৰা, একটা আছে হোষ্টেলত, একটা ল'ৰা যে কলেজ পঢ়ি যিটো আহিছে, আৰু একটা সৰু আছে। মই যদি মৰি যাম, মই বাচ্চাবিলাক কোনে মানুষ কৰিব? আপুনি কি আহ্বান জনাব এতিয়া চৰকাৰক, প্ৰশাসনক? যেটো ন্যায্য বিচাৰ সেইটো লাগে মোক, যেটো ন্যায় বিচাৰ সেইটো লাগে। অৰূপ ছাৰ নিজে কিয় মোক মাৰাব? মই মুছলিম দেখি মোক কোৱা যে মই গুচি যাম। যদি কৈছে নেকি অৰূপ কুমাৰ যদি মোক কয় মুছলিম মানুহ মই নাৰাখো, তই গুচি যা, তাহলে মই গুচি আহো। মোক কিয় মাৰিব লাগে? মই কৈছো মোক কিয় মাৰিছে আপুনি? মাৰবা দিছিল নেকি? ইহঁতে কথা মাৰিব নাদিলে কিয় মাৰিব? আপোনাক ধৰ্ম মুছলিমক লৈ কিবা কথা কৈছিল? কথা কৈছে মোক। কি বুলি কৈছে? কৈছে বাঙালক মাৰ, এই মুছলিমক ৰাখিব নালাগে, মাৰি বস্তাত ভৰাও, এরকম কয়। মিয়াক মাৰ বুলি কৈছে? মিয়াক মাৰ বুলি কয় মিয়াক মাৰি বস্তা, আৰু বস্তা আনিছে, এই গৰুৰ দানা খোৱা বস্তাটো আনিছে, বস্তাত ভৰাও, এনেকুৱা কয়। কোনে কৈছে? হৰিপ্ৰসাদ নেওগ আৰু সঞ্জীৱ নাথ ড্ৰাইভাৰ আৰু PSO।